আপুনি কেতিয়াবা গুৱাহাটীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ গৈছেনে? এই স্মাৰকটো গোটানগৰ ফটাশিল পাহাৰৰ পাদদেশত দীপৰ বিলৰ ফাললৈ আগবঢ়া যিটো উপত্যকা আছে তাৰ ঠিক তলতে অৱস্থিত। এয়া হৈছে স্মাৰকৰ মেইন গেট। ইয়াৰ সোঁফালে বাহিৰ চাইডে ব্যক্তিগত গাড়ী পাৰ্কিঙৰ কাৰণে ধুনীয়া ব্যৱস্থা আছে। ইয়াত লাইন পাতি এজন এজনকৈ ছিকিউৰিটি চেকিং কমপ্লিট কৰি ভিতৰ সোমাব পাৰিব। বাহিৰৰ পৰা অনা কোনো ধৰণৰ পেকেজ ফুডছ বা পানীৰ বটল ইত্যাদি আপোনালোকে ভিতৰলৈ নিব নোৱাৰিব, গেটতে জমা দি যাব লাগিব। অসম আন্দোলনৰ শ্বহীদসকলৰ আত্মবলিদানক চিৰকাললৈ যুগমীয়া কৰি ৰখাৰ চেষ্টাত অসম চৰকাৰে প্ৰায় 150 বিঘা মাটি সামৰি এই শ্বহীদ স্মাৰকটো স্থাপন কৰিছে। এয়া হৈছে মূল স্মাৰকৰ ভিতৰলৈ যাবৰ কাৰণে প্ৰৱেশদ্বাৰ। প্ৰৱেশদ্বাৰৰ সন্মুখৰ ৱালখনতে এখন সুবিশাল অসমৰ মানচিত্ৰ দেখিবলৈ পাব। ওপৰত জয়াই অসম লিখা আছে। মূল শ্বহীদ স্মাৰকৰ গেলেৰীৰ ভিতৰত 860জন শ্বহীদৰ আবক্ষ মূৰ্তি, তেওঁলোকৰ নাম আৰু ঠিকনাসহ বৰ সুৰুচিপূৰ্ণভাৱে সজাই ৰখা হৈছে। জলাশয়টো চাওকচোন, কি ধুনীয়া দেখিবলৈ। এয়া শ্বহীদ স্মাৰক ক্ষেত্ৰৰ ভিতৰলৈ সোমোৱা যিখন মুখ্য প্ৰৱেশদ্বাৰ, তাৰ ভিতৰৰ ফালৰ পৰা লোৱা ফুটেজ। জলাশয়টোৰ সিপাৰে সন্মুখলৈ চাওকচোন, বগা ৰঙৰ বিল্ডিংটো আৰু মুখ্য প্ৰৱেশদ্বাৰৰ মাজৰ যি অংশ দেখিছে সেয়াই হৈছে কাৰ পাৰ্কিং। মূল স্মাৰকৰ সোঁফালে এই ৱাটাৰ ফাউণ্টেইনখিনি দেখিবলৈ পাব। কি ধুনীয়া লাগিছে চাওকচোন দেখিবলৈ। এই মনোমোহা পানীৰ ফোৱাৰা উপভোগ কৰিবৰ কাৰণে সন্মুখতে পেভিলিয়ন এটাও বনাই ৰখা হৈছে। চাওকচোন কি ধুনীয়া দেখিবলৈ। শ্বহীদ স্মাৰকটো প্ৰদক্ষিণ কৰিবৰ কাৰণে স্মাৰকৰ চাৰিওফালে বৃত্তাকাৰভাৱে এনেকৈ প্ৰদক্ষিণ ক্ষেত্ৰ বনাই থোৱা আছে, যিফালেৰে আপোনালোকে স্মাৰকৰ মূল গেটৰ বাওঁফাল বা সোঁফালেৰে সোমাই তাৰ বিপৰীত ফালেৰে আপোনালোকে প্ৰদক্ষিণ কৰি ওলাব পাৰিব। স্মাৰক ক্ষেত্ৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ ফালটো বাদ দিলে বাকী তিনিওটা ফালেই এনেকৈ জলাশয়েৰে আৱৰি আছে, যাৰ পিছফালে নাতি দূৰতে আছে ফটাশিল পাহাৰ শৃংখল। প্ৰদক্ষিণ ক্ষেত্ৰটোৰ ৱালৰ ফালে বহাৰ ব্যৱস্থাও আছে, আৰু লগতে এইফালে গ'লে আপুনি মেইন শ্বহীদ স্মাৰকৰ চাৰিওফালৰ অপৰূপ জলৰাশিৰ লগতে নাতিদূৰত থকা পাহাৰখনৰ সৌন্দৰ্য আপুনি বৰ ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। সন্ধিয়া হৈ অহাৰ লগে লগে স্মাৰক ক্ষেত্ৰৰ চাৰিওফালৰ লাইটবোৰ জ্বলাই দিয়াৰ পিছত হোৱা দৃশ্যটো সঁচাকৈ চাবলগীয়া। এইখিনি মূল শ্বহীদ স্মাৰকৰ সন্মুখ ছাইডটো গেটৰ ভিতৰত, আৰু স্মাৰকৰ সন্মুখত ইয়াতো ফোৱাৰা এটা আছে। সন্ধিয়াৰ লগে লগে এই ফোৱাৰাটো চলাই দিয়া হয় আৰু লগতে লাইটবোৰ অন কৰি দিয়া হয়।
চাওকচোন কিমান ধুনীয়া লগা হৈছে ঠাইখিনি দেখিবলৈ। সন্ধিয়া ইয়াৰ সৌন্দৰ্য সম্পূৰ্ণ বেলেগ হৈ পৰে। এইখিনি সময়ত ইয়াত উপস্থিত থকাৰ যিটো প্ৰশান্তি সেইটো সঁচাকৈ ভাষাৰে বুজাব নোৱাৰা। আপুনি নিজে গৈ এই সময়খিনি উপভোগ কৰিলেহে গম পাব আচলতে এই সময়খিনি তাত থাকি কেনেকুৱা এটা ধুনীয়া পৰিৱেশ পোৱা যায়। আপুনি যদি বৰাগাঁও শ্বহীদ স্মাৰক ক্ষেত্ৰ এতিয়াও যোৱা নাই তেতিয়াহ'লে এবাৰ নিশ্চয়কৈ যাব, আৰু গৈ কেনে পালে আহি মোক এই ভিডিঅ'টো কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।